নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সাগৰছ ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকক দেখাই আছে এখন আউটলেট। এয়া মই ভিতৰত সোমাই আহিছোঁ। এয়া চাওক, এই যে সৰু সৰু বুন্দিয়া ভুজিয়া খাবৰ কাৰণে এইটো দেখিছে পাত, এইটো সৰু সৰু পাত। আৰু আপোনাৰ এইটো আছে, এইটো অকণমান ডাঙৰ চাইজ। আৰু এই বাতিবোৰ দেখিছে, এইটো যে সৰু সৰু, এই এনেকুৱা সৰু সৰু বাতি। তাৰপিছত এইটো হৈছে আউটলেট। এওঁলোকৰ মানে এটা ফেক্টৰী আছে। মই ফেক্টৰীলৈ গৈ আছোঁ, আপোনালোক দেখাম এইবোৰ কেনেকৈ বনায়। এইটো আৰু ডাঙৰ, ইয়াতকৈ অকণমান ডাঙৰ চাইজ, ডাঙৰ। তাৰ তলৰ এইটো, তাৰপিছত আছে আপোনাৰ এইটো সৰু চাইজটো। এয়া হৈছে আপোনাৰ কলপতীয়া। এইবোৰ ক'ত বনায়, মানে কেনেকুৱা ধৰণে বনায় আপোনালোকক দেখাই আছোঁ। মেচিন দুটা বেছি নালাগে, দুটা মেচিন বা এটা মেচিন আপোনালোকে লৈ ল'লে আপোনালোকে এনেকুৱা এখন আউটলেট কৰি ল'ব পাৰিব। আৰু আপোনালোকে বনাই য'ত ত'ত মানে ছাপ্লাই দিব পাৰিব। আপোনালোক দেখাই আছোঁ, ফেক্টৰী। এয়া মেচিন দেখিছে নহয়, এই ভাইটিজনে কাম কৰিয়ে আছে। ভাইটি, অঁ আপোনাৰ নামটো? মোৰ নাম ভাস্কৰজী নাথ। অঁ ভাস্কৰ নাথ ন? আচ্ছা, এইটো কোনটো পাত বনাই আছে? এইটো পাত, এইটো সৰু পাত, এইটো আপোনাৰ 7 নম্বৰ। এইটো বুন্দিয়া ভুজিয়া যে খাব পাৰি ন? হয় হয়। আৰু এইটো আচলতে দাই নেকি? এইটো সৰু দাই ন? এইটো সৰু দাই হয়। এইটো সৰু দাইটো। হয়। এই ডাঙৰ দাই লগালে ডাঙৰ হ'ব? হয় হয়, যেনেকৈ এইটো ডাঙৰ হয়, এইটো 14 নম্বৰ। এইটো 14 নম্বৰ ন? এইটো 14 নম্বৰ। হয়। আচ্ছা, এইটো 7 নম্বৰ। কোনটো 7 নম্বৰ? এইটো 7 নম্বৰ। হয়। ইয়াৰ সৰু হয় ন? হয়। আচ্ছা, এইবোৰ পাত বনাই আছে আপুনি? হয়। এই গন্তি কৰি ল'ব লাগে ন? হয়, এবাৰত 10 খিলাকৈ দিওঁ। হা? এবাৰত 10 খিলাকৈ দিওঁ। 10 খিলা? হয়। আচ্ছা, তাতকৈ বেছি দিলে কিবা প্ৰব্লেম আছে নেকি? মানে হয়তো ভিতৰটো ভালকৈ মানে অঁ, এই ভাজটো নল'ব ন? আচ্ছা, আপুনি এয়া কি বনাই আছে ৰাতিপুৱাৰ পৰা? বনাই আছোঁ। অঁ, এয়া ৰ মেটেৰিয়েল ন? নাই, এইটো কলপাত বুলি কয়। নহয়, এইটো ৰ মেটেৰিয়েলটো আৰু এইটো মানে এনেকৈ ৰেডিমেড আহে ন? ইয়াত ভাজ দিব লাগে? হয়। আচ্ছা, অঁ এয়া পেকিং কৰি আছে। এয়া কি সুন্দৰভাৱে বনাই থৈছে চাওক। এইয়া বুন্দিয়া ভুজিয়া খাবৰ কাৰণে যিটো সৰু সৰু পাত, এইটো বনাই আছে। আৰু মই অথনি যে দেখাইছিলোঁ আপোনাৰ আউটলেটত সৰু বাতিটো যে, সেই সৰু বাতিটো এইটো ইয়াতে বনাব পাৰে। এইটো হৈছে না দাই, সৰু দাইটো লগাই দিলেই হ'ল। এইটো ভাজ ইয়াত এনেকৈ সৰু হৈ যাব। ইয়াৰ পেপাৰ ৰোলটো এইফালে আহি পেলাই এইফালে সোমাই যাব। এইটো হৈছে সৰু বাতিটো বনোৱা মেচিনটো। এইটো আপোনাৰ অঁ, এইটো আজি ষ্টাৰ্ট হোৱা নাই বাৰু। এয়া সুন্দৰভাৱে বনাই আছে ভাইটিজনে। মানে মিনিমাম আপোনাৰ 2.5 লাখমান টকা হ'লে সুন্দৰভাৱে এইটো মেচিন আৰু এই দুটা মেচিন একেলগে 2.5 লাখমানৰ টকাৰ ভিতৰত মানে এটা ফেক্টৰী খুলি ল'ব পাৰিব আপোনালোকে। ইয়াত ধুনীয়াকৈ আছে। এইটো ডাঙৰ দাইটো ন? ইয়াতো ডাঙৰ পাত হয়। অঁ, এইটো অট'মেটিক? এইটো হাইড্ৰলিক নেকি? আচ্ছা। অঁ, এই মই জনাই নাছিলোঁ। এইটো হাইড্ৰলিক ন? এইটো অট'মেটিক? বা, ইয়াত মানে মানুহ দৰকাৰেই নাই? অঁ, এনেই মানে এইখিনি অঁ, মানুহ লাগিব? মানুহে এজন হ'লেই হৈ যায়? আচ্ছা, আৰু আপোনালোকে এয়া ক'ত যায় চাপ্লাই? এইটো বহুত জেগাত দিয়া হয়। এইটো বস্তা হিচাপে আমি চাপ্লাই দিয়া হয়। অঁ, ক'ত যায় এনেই? আপোনাৰ এতিয়াতো বহুত দূৰত জেগা হৈছে। এতিয়া আপোনাৰ যোৰহাট, তিনিচুকীয়া, এইফালে লখিমপুৰ, ধেমাজিটো যায়। আৰু তেজপুৰতো আমাৰ দিয়ে থকা হয়। আচ্ছা আচ্ছা, আৰু বিয়া ভাওনা চবতে যায় ন? আৰু আপোনাৰ ঢেকীয়াজুলিতো আপোনাৰ ডেইলি যায়, আপোনাৰ 4-5 বস্তাকৈ ডেইলি। আচ্ছা,
আৰু আপোনাৰ তেজপুৰটো কম্পালচৰি। এতিয়া তেজপুৰ এতিয়া আপোনাৰ মানে এনেকুৱা হৈ গৈছে, তেজপুৰত আমি বস্তু দিব নোৱাৰা নিচিনা হৈ যাওঁ। অঁ মানে ছিজনৰ মতে কথা আছে ন। এতিয়া বিয়া ছিজনত খুব চলে ন। হয় হয়। সুন্দৰ। আৰু এই ৰ মেটেৰিয়েলবোৰ ক'ৰ পৰা আনে আপোনালোকে? ঢেকীয়াজুলি আৰু হেৰি ন এই এইটো আপোনাৰ দেলহি আহে এটা দিল্লীৰ পৰা আহে। দেলহি আহে। আৰু আমি কেতিয়াবা আমি তেজপুৰৰ পৰা হেৰি কৰোঁ, কালেকশ্যন কৰোঁ। অঁ আচ্ছা আচ্ছা। এনেই প্ৰায়ভাগ এইটো দেলহি আহে। অঁ ঠিক আছে, এনেকৈ কৰিব পাৰিলেতো চাকৰি দেখোন দৰকাৰেই নাই। এইটো পলিথিন, এইটোত পেকিং কৰে। এই পলিথিন আনিয়ে থৈছে প্ৰত্যেকৰে। এয়া কাটিং পাত, এইটো দাই, এইটো ডাঙৰ, তাৰ তলৰ এইটো মানে 16, 14, 12 এনেকৈ আছে ন। আৰু এই গন্তি যে কৰি কৰি থোৱা হৈছে, গন্তি কেইখনকৈ আছে ইয়াত? আপোনাৰ এক পেকেটত 18খনকৈ আছে। অঁ আজিকালি 18 পিচ থাকে ন। হয়। আজিকালি ইয়াৰ 18 পিচকৈ থাকে, আগতে 20 পিচকৈ আছিল, আজিকালি 18 পিচকৈ থাকে। মানে ৰেটটো একেই আছে, মানে 2 পিচকৈ কমাই দিয়া হৈছে। বহুতেতো 16 পিচো বিক্ৰী কৰে। অঁ কিছুমানেতো 16 পিচলৈকে বিক্ৰী কৰে। ইয়াত কিন্তু 18 পিচকৈ আছে বৰ্তমান। এয়া পেকিং হ'ব।